কাইলৈ প্ৰকাশ পাব। প্ৰকাশ পোৱাৰ পাছত বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়াম চৰ চাপৰি আমাৰ 33খন জিলাত বসবাস কৰা কোনো ব্যক্তিয়ে এই খচৰাত নাম নাথাকিলেও চিন্তিত আৰু শংকিত হ'ব নালাগে। আৰু এই ক্ষেত্ৰত আমি পৰৱৰ্তী সময়ত তেখেতসকলে ক্লেইমছ এণ্ড অবজেকশ্যনৰ এই সাংবিধানিক প্ৰক্ৰিয়াটোৰ লগত চামিল হ'ব পৰাকৈ আমাৰ প্ৰতিটো ৰাজনৈতিক দলে আৰু চৰকাৰৰ তৰফৰ পৰা সম্পূৰ্ণৰূপে ৰাইজক সহযোগিতা আগবঢ়োৱা হ'ব, যেতিয়ালৈকে সম্পূৰ্ণ NRC প্ৰস্তুত নহয়। আৰু সেই সময়লৈকে NRCত বাদ পৰা কোনো ব্যক্তিয়ে কোনো অধিকাৰৰ পৰা বঞ্চিত নহয়। কোনো ব্যক্তিকে বিদেশী হিচাপে গণ্য কৰা নহ'ব। কোনো ব্যক্তিয়ে ডিটেনশ্যন কেম্পলৈ যাব নালাগে। এই তিনিটা কথা আজি আমাৰ সৰ্বদলীয় সভাত স্পষ্ট কৰা হৈছে। কোনোৱে NRCক লৈ ভাষাৰ নামত ধৰ্মৰ নামত সাম্প্ৰদায়িক উচতনিমূলক যাতে বক্তব্য নিদিয়ে। সকলোৱে এই ক্ষেত্ৰত সজাগ আৰু সচেতন হ'ব লাগিব। যিয়ে সমাজত শান্তি সম্প্ৰীতি বিনষ্ট কৰাৰ কামত আত্মনিয়োগ কৰিব সেইসকলৰ বিৰুদ্ধে চৰকাৰে ব্যৱস্থা ল'ব। আজি সৰ্বদলীয় সভাই চৰকাৰক এই ক্ষেত্ৰত শক্তিশালী স্থিতি ল'বৰ বাবে আহ্বান জনাইছে।